নমস্কাৰ 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 ফ্ৰেণ্ডছ হাই দোস্ত কেনে আছে আপোনালোকে মইতো ভাল আছোঁ আপোনালোকৰ কথা আৰু নুশুধো যে মোৰ আজি এটা বস্তু বেয়া হৈছে বৰক আমি বস্তুটো ঠিক কৰি লওঁ এটা নাখায় হা মই বেলেগ এটা টুল কিট লৈছোঁ এই টুলটো ইটো নাখায় পেলাই দিওঁ আৰু এইগিলা কাম নাই ইটো খাইছে মোৰ বস্তুটো ঠিক হৈ যা হৈ গলা মোৰ বস্তুটো ঠিক থেংক ইউ হা এইটোৱে ঠিক কৰি দিল যে আপোনালোকে দেখা পালে মই এই বস্তুটো এটা যন্ত্ৰ হয় এটা মেচিন হয় এই মেচিনটো মই 2 মিনিটৰ ভিতৰত এই মহাজনসকলক লৈ ব্যৱহাৰ কৰি মই ভাল কৰি দিলোঁ এইটো হৈছে টুল কিট এইটো ব্যৱহাৰ কৰি মই এই যন্ত্ৰটো 2 মিনিটৰ ভিতৰতে ভাল কৰি দিলোঁ যে এই যন্ত্ৰৰ ক্ষেত্ৰতো এইটো প্ৰযোজ্য ঠিকে আছে হা যে মানুহৰ ক্ষেত্ৰত এনেকুৱা হ'ব পাৰেনে যে কোনো এটা আপোনাৰ মানুহৰ যেতিয়া বেমাৰ হয় যেতিয়া এইটো যন্ত্ৰৰ বেমাৰ মই ঠিক কৰিলোঁ 2 মিনিটৰ ভিতৰত যন্ত্ৰৰ বেমাৰটো মই 2 মিনিটৰ ভিতৰত ঠিক কৰি দিলোঁ এতিয়া মানুহৰ ক্ষেত্ৰত যদি এটা বেমাৰ হয় মানুহৰ বেমাৰটো আপুনি 2 মিনিটৰ ভিতৰত কিবা এটা বস্তু আছেনে যে আপুনি মানুহৰ বেমাৰটো 2 মিনিটৰ ভিতৰত ঠিক কৰিব পাৰিব নিশ্চয় আছে যে আজি মই আপোনালোকক হেনে এটা বস্তুৰ বিষয়ে ক'বলৈ ওলাইছোঁ এই ভিডিঅ'টোত যে আপোনালোকে কোনো এটা বেমাৰ হৈছে যিকোনো বেমাৰ ইমাৰ্জেঞ্চি অলপমান ৰিলিফ কিদৰে পাব পাৰে সেই টিপছটো মই আপোনালোকক এই ভিডিঅ'টোত দিম কিন্তু এটা বস্তু দিম সেই বস্তুটো লগতে আপোনালোকে সেই আপোনাৰ ইমাৰ্জেঞ্চি ৰিলিফ পাব পাৰে যিকোনো বেমাৰৰ পৰা চ' গাইজ বলক আমি ভিডিঅ'টো 1 2 3 4 লেটছ ছেট আৰম্ভ কৰোঁ ক্ষমা কৰিব অকণমান প্ৰব্লেমৰ কাৰণে ভিডিঅ'টো মই প'জ কৰিব লগা হৈছিল যে বলক এতিয়া আৰম্ভ কৰোঁ চশমাটো লগাই লৈছোঁ অলপমান ইণ্টেলিজেণ্ট লাগছনে এইটো তাতো ক'ব লগা আছে নেকি জন্মৰ পৰা ইণ্টেলিজেণ্ট মই ন' ডাউট এবাউট ইট আপোনালোকে অতীতৰে পৰা 3টা পদ্ধতিত চিকিৎসা কৰি আহিছে নিশ্চয় এটা হ'ল এলোপেথিক এটা হ'ল আয়ুৰ্বেদিক আৰু এটা হ'ল হোমিঅ'পেথিক কিন্তু গাঁৱত এটা পদ্ধতি আছে যিটো বেজৰ বেজালি এই কৰে আৰু বেজৰ বেজালি কিন্তু মই বিশ্বাস নকৰোঁ আৰু সেইবিলাক মই চিকিৎসা বুলি নধৰিত কিন্তু মোৰ কাৰণে এটা চতুৰ্থ চিকিৎসা ব্যৱস্থা আছে সেই ব্যৱস্থাটো হ'ল ট্ৰেডিশ্যনেল চাইনিজ মেচেনিক চিষ্টেম যিটোত আপোনাক এটা হেণ্ডত আকুপাংচাৰ প্ৰয়োগ কৰা হ'ব সেই আকুপাংচাৰটোৱে আপোনাৰ যিটো বেমাৰ সেই বেমাৰৰ বীজাণুটোক অলপমান দমাই ৰাখিব এনেকুৱা কৰি আপোনাক 10-15 দিনলৈকে বেমাৰটোৰ বীজাণুটোক দমাই ৰাখোঁতে এই বীজাণুটো আৰু মৰিয়ে যাব চেলতে ভগে আৰে বীজাণুটো মাৰ গে যা পালাও আছে এনেকুৱা হ'ব আৰু বীজাণুটো নাহে আৰু আপোনাৰ দেহত আপোনাৰ সেই বেমাৰটোৰ পৰা একদম ৰিলিফ পাই যাব কিন্তু ইমাৰ্জেঞ্চি ৰিলিফো পাব আপুনি আজি যিটো আপোনাৰ এটা বিষাই আছে বহুত আপুনি যদি প্ৰয়োগ কৰে এটা আকুপাংচাৰ সেই আকুপাংচাৰটোৱে আপোনাৰ যিটো বিষ সেই বিষটো লগে লগে দমাই দিব এইটো 5 মিনিটৰ ভিতৰত একদম ইমাৰ্জেঞ্চি ৰিলিফ যে আপোনালোকে কোনো ভাবি আছে এতিয়া কি গাজা লিকচাৰ মাৰ পাইছে আৰু সম্ভৱ হয় নেকি আৰে কি সম্ভৱ নহয় ভাই আজিকালি বিজ্ঞানৰ যুগ হয় চব সম্ভৱ হয় কিয় নহয় যে বলক কেনেকুৱা কৰি সম্ভৱ মই দেখাইছোঁ আপোনালোকক মোৰ হাতত আজি এটা স্পেচিয়েল বস্তু আছে সেই বস্তুটোৰ জৰিয়তে মই আপোনালোকক দেখুৱাম যে কেনেকুৱা কৰি সম্ভৱ এনেকুৱা ধৰণৰ কাৰ্যবৰ আজি মোৰ হাতত আছে চাইনাৰ এটা বিখ্যাত কোম্পানী টিএনছ বুলি কয় আপোনালোকে জানে নিশ্চয় টিএনছৰ এইটো বস্তু আত্মা বুলি কোৱা বস্তুটো এইটো বক্স মাত্ৰ চাওঁ আমি এই বক্সটোৰ ভিতৰত কিয়া হে থোৰা সা খুলি দেখতা হো ইসমে কিয়া ৰাখা হে তো এইটোৱে হৈছে মেইন বস্তুটো যিটোৰ বিষয়ে মই 1 ঘণ্টা ধৰি বক কৰি আছোঁ আপোনালোকক বুজাবলৈ চাই লওক ভালকৈ চকু ফাটাই নিদিবহি বুলি বহুত দাম 20,400 টকা আপোনালোকক দেখাবাৰ কাৰণেই মই এইটো কিনি আনছোঁ পৰকি চৰ বাজাৰৰ পৰা
তে এইটো চলাই কেনেকৈ মই দেখাইছোঁ সেইটোৰ আগতে এটা বস্তু দেখাইছোঁ আপোনালোকে নিশ্চয় জানে যে আমাৰ শৰীৰৰ যিমান অংগ সেই অংগসমূহৰ যিটো এটা পইণ্ট এই পইণ্টটো আমাৰ হাতত থাকে সেইটোৱে হৈছে এই পইণ্টৰ মেপটো ইয়াতে আছে বহুত পইণ্ট আছে অজস্ৰ পইণ্ট 100ৰ ওপৰত আছে নাজানো 100 কিমানটা বা আছে এইটো মই ভাল কৰি নাজানো কিমানটা আছে যে আপোনাৰ যিটো ইলেক্ট্ৰিক যিটো আকুপাঞ্চাৰ প্ৰয়োগ কৰা যিটো কৈছোঁ সেই আকুপাঞ্চাৰটো কেনেদৰে প্ৰয়োগ কৰিব এইটো আমি চাই লওঁ বলক এইটো যেতিয়া আছে এয়া এইটো মাইনাছ দিয়া আছে আৰু এটা আছে অন বটন এইটোত আপুনি টিপিল প্ৰেছ কৰি পিনে অলপ সময় ৰখি যাব স্ক্ৰীনত লাইট আহিছে মানে এইটো অন হৈ গ'ল ইয়াতে দেখুৱাইছে এইটো কাৰ্চি মাৰা কিবা এটা দেখুৱাইছে তে ইয়াৰ জৰিয়তে এইটো যে আছে প্লাছ আৰু এইটো মাইনাছ ইয়াৰ জৰিয়তে আপুনি ইয়াৰ যিটো স্পীডটো ভলিউম তাৰমানে কিমান স্পীডত ই কাম কৰিব কি কৰিব কিমান প্ৰেছাৰ মাৰিব সেইটো আপুনি কণ্ট্ৰল কৰিব পাৰে ইয়াৰ জৰিয়তে এইটো মাৰক 4 5 6 7 8 9 নাই 10 নাই কিয় ৰে তাৰমানে ই 10 লগি আছে এতিয়া বলক 9 লগি আছে এতিয়া কমাই লৈছোঁ সিমান মানে একে বেয়া হৈ যাব 2ত লৈছোঁ তে মোৰ এতিয়া প্ৰব্লেম আছে ন'জ মোৰ নাকৰ প্ৰব্লেম আছে সাইনাছত বিৰাট ডিষ্টাৰ্ব পাওঁ তে ন'জ যিটো প্ৰব্লেম আছে সেইটোৰ কাৰণে ইয়াতে পইণ্টত দিয়া আছে ন'জ বুলি এটা পইণ্ট আপোনালোকে ইয়াতে ভাল কৰি দেখা নাপায় মোৰ হাতত ভাল এটা পিকচাৰ নাই যিহেতু সেইকাৰণে এইয়া দেখা পাইছে ন'জৰ যিটো পইণ্ট এই ন'জ পইণ্টত মই এটা ইলেক্ট্ৰিক আকুপাঞ্চাৰ প্ৰয়োগ কৰিম এইটো বিৰাট লাগছে চব কৰে ইন্দুৰে কামৰা ধৰি লাগে কিবা এটা এতিয়া নকওঁ যে মই আৰাম পোৱাৰ দৰে লাগছে কাৰণ আপোনালোকে বিশ্বাস নকৰিব যে কি কৈছে লোৱাৰ লগে লগে আৰাম পাম আপোনালোকে নিজে ট্ৰাই কৰি চাব পাৰে ইয়াতে যিমান পইণ্ট আছে মোৰ ইমান বেমাৰ নাই যিহেতু মোৰ আছে এটা আৰ্মৰ প্ৰব্লেমৰ কাৰণে ইয়াতে পইণ্ট দিয়া আছে আৰ্মৰ প্ৰব্লেম সেই হিচাপে মই ইয়াতে মাৰিছোঁ পাঞ্চাৰ মাৰিছোঁ মই লাগিছে বিৰাট লাগিছে এনেকুৱা কৰি আপুনি যিমান পইণ্টত যি বেমাৰ আছে আপোনালোকে সেই পইণ্টত আপুনি ইলেক্ট্ৰিক আকুপাঞ্চাৰটো প্ৰয়োগ কৰিব পাৰে যি ধৰণে ইচ্ছা আপুনি প্ৰয়োগ কৰিব পাৰে এইটো বঢ়াই ল'ব পাৰে যদি আপোনাক বেছি ইলেক্ট্ৰিক আকুপাঞ্চাৰটো যদি আপোনাক বেছিকৈ লাগে তেতিয়াহ'লে আপুনি বেছিকৈ প্ৰয়োগ কৰিব পাৰে কিন্তু সিমানো বেছি নকৰিব আপোনাৰ বিৰাট এটা ঝটকা লাগিব শৰীৰটোত সেইটো আপুনি ঠিক সহ্য নকৰিব পাৰে মেচিনটো পৰি যাব পাৰে আপোনাৰ হাতৰ পৰা পৰি গ'লে এইটো হালকা বস্তুটো চাইনিজ বস্তু বুলি সেই বস্তুটো ইমান বেয়া নহয় ইমান বেয়া মানে নহয় মানে বেয়া চাইনিজ বস্তু বুলি বেয়া নহয় কিদৰে ভাবক আপোনালোকে স্যামসাং মোবাইল ভিভো জায়োমি MI যিমান মোবাইল আছে আপোনালোকে দেখা পাব মেড ইন চাইনা মেড ইন কোৰিয়া চাইনাৰ মোবাইল সেইবিলাক বেয়া হৈছেনে সেইবিলাক হ'ল চাইনাৰ নামী দামী কোম্পানী সেইকাৰণে বেয়া নহয় কিন্তু ইটো হ'ল চাইনাৰ নামী দামী কোম্পানী সেইকাৰণে ইটো বেয়া নহ'ব আপোনালোকৰ সেইদৰে আপোনালোকৰ ইয়াতে বিষাই আছে এই বিষাই আছে এইটোৰ কাৰণে মই এইটোতো প্ৰয়োগ কৰিব নোৱাৰোঁ টুল কিটৰ দৰে ইয়াতেতো মই এটা কিবা আছে এটা পইণ্ট আছে এই পইণ্টততো মই ইটো প্ৰয়োগ কৰিব নোৱাৰিম এনেদৰে সেইকাৰণে মই ইয়াতে খুলি লৈছোঁ খোলোতে সদায় মনত ৰাখিব এইটো 1ত থাকিব লাগিব এইটো মই খুলি লৈছোঁ এইটো খুলি আৰু এটা পইণ্ট আছে এটা হ'ল তৰোৱাল মই সেই বুলি শৰাইঘাটৰ যুদ্ধ কৰিব নাযাওঁ দেই শৰাইঘাটৰ যুদ্ধই দিয়ে সেইটো বীজাণুৰ লগত মই যে যুদ্ধ কৰিব ওলাইছোঁ এতিয়ালৈ মই ইয়াতে এটা পইণ্ট আছে এই পইণ্ট হিচাপে আপুনি মিলাই দিব এইটো एडजस्ट हो गया এতিয়া देखिए আপোনালোকক ইয়াতে এটা চুৰি का आइकन दिखाएगा मतलब ये আপোনাৰ ইয়াতে ফিট হৈ গৈছে এতিয়া মই ইয়াতে বিষাই আছে ইয়াতে মই মাৰি আছোঁ
तुझे आज मार दूंगा भाग जा भाग जा এনেকুৱা ধৰণে মাৰি গ'লে আপোনাৰ হাইষ্ট 5 মিনিট মাৰক আপোনালোকে দেখিব লগে লগে ৰিলিফ পাব আপোনালোকে মোৰ কথাত বিশ্বাস নকৰিব মাৰি চাওক এবাৰ আপোনালোকে যে কৈ আছো এইটো মাৰি চাওক এইটো মাৰি চাব আপোনালোকে ক'ত বাৰু আপোনালোকে নাপাবও পাৰে আপোনালোকে সকলো জেগা এইটোৰ TNC যিটো হেড অফিচ এইটো আছে বৰপেটা ৰোডত আৰু গোৱালপাৰাতো এটা নতুনকৈ খুলিছে সকলো ডিষ্ট্ৰিক্টতে পাব আপুনি এইটো পাই যাব পাৰে কিন্তু আপোনাক যদি এই TNCৰ আত্মা বলা এই বস্তুটো লাগে কোনো ইমাৰ্জেন্সি ৰিলিফৰ কাৰণে মোৰ স্ক্ৰিনৰ তলত নম্বৰ দিয়া আছে সেই নম্বৰটোত আপুনি কন্টেক্ট কৰক কন্টেক্ট কৰিলে আপোনাৰ TNCৰ অফিচত আপোনালোকে কন্টেক্ট কৰিব পাৰে এই নম্বৰটোৰ জৰিয়তে আপুনি পাব পাৰে এই বস্তুটোৰ দাম মই কিনিছিলোঁ 20,400 টকা কিন্তু এতিয়া বাঢ়িব পাৰে কমিব পাৰে আপোনাৰ ভাগ্যৰ ওপৰত যিটো হ'ব সেইটোৱে আৰু কি এনে প্ৰয়োগ কৰিছোঁ যে আৰু এটা হ'ল যে আপোনালোকে দেখিছে যে বিউটি পাৰ্লাৰত মুখত এটা বস্তু প্ৰয়োগ কৰে এনেকুৱা ধৰণৰে কিবা চাফা কৰিব ক্ৰীম দি লয় ক্ৰীম দি কেনে এটা কিবা কৰে যে ময়ো এটা বস্তু আছে বিউটি পাৰ্লাৰৰ দৰে বিউটি পাৰ্লাৰৰ ঠিক এইটোৱে ব্যৱহাৰ কৰে নিশ্চয় যে মই এইটোৰে ব্যৱহাৰ কৰিম বিউটি পাৰ্লাৰত কৰাৰ দৰেই এইটো মই ইয়াতে ফিট কৰি লৈছোঁ ইয়াতে ফিট কৰি লোৱাৰ লগে লগে দেখা পাব আপোনালোকে ইয়াৰ যিটো চিম্বল এইটো এনেকুৱা লুক দেখাব এইটো আইকনটো ইয়াৰ যিটো আইকন হ'ব আইকনটো ইয়াৰ দেখিছে এইটো তাৰমানে এইটো আপোনালোকৰ ইয়াত কানেক্ট হৈ গ'ল যে আপোনালোকে দেখিছে মোৰ মুখত যিটো পিম্পল মই এইটোৰ কাৰণে ব্যৱহাৰ কৰি আছোঁ অলপমান ৰিলিফ পাইছোঁ ইয়াৰ আগত বহুত আছিল একদম মুখখন খাপৰা নোহোৱা দেখা হৈছিল যে এতিয়া অলপমান ৰিলিফ পাই আছোঁ এনেকুৱা ধৰণে এনেকুৱা দি কেনে আপুনি এইটো মাৰিব পাৰে লাগে বিৰাট কিন্তু আৰাম পায় এনেকুৱা ধৰণে আপুনি 5-6 মিনিট মাৰক মাৰিলে আৰাম পাব পাৰে এইটো যে আৰু এটা যিটো লাষ্ট পইণ্ট মই দেখুৱাম আপোনালোকক এইটো হ'ল যে এনেকুৱা ধৰণৰ এটা পইণ্ট আছে সেইটো ধৰে আপুনি এনেকুৱা মাৰি যে ঘূৰাব পাৰে সেইটো দেখাইছোঁ আপোনালোকক যে খোলাৰ পইণ্টটো আপোনালোকক দেখুওৱা নাই ইয়াতে টিপি দিব যে ওলাই লওক সেইটো সোমোৱাতে এই জাষ্ট আপোনালোকে ইয়াতে এটা কলা কিবা দেখা হৈছেনে এইটো কলা আৰু এই আছে এইটো যে কলা এইটো এই এনেকুৱা কৰি মিলাই সোমাই দিওঁ পাইছে নে নাই চাই ল'ব পাৰে আপোনালোকে এই আইকনটো আহিছে ইয়াত মই ইয়াতে প্ৰয়োগ কৰিব পাৰে আপোনালোকে য'ত বিষ আছে আপোনালোকৰ যি প্ৰব্লেম আছে এনেকুৱা প্ৰয়োগ কৰিব পাৰে যে এইটোৱে হ'ল যিটোৰ বিষয়ে মই কৈ আছোঁ যে আপোনালোকক যে ইমাৰ্জেঞ্চি ৰিলিফ কিদৰে পাব পাৰে সেইটোৱে হ'ল এই ব্যৱস্থাটো ট্ৰেডিশ্যনেল চাইনিজ মেচিনিক চিষ্টেম যিটো হ'ল যে ভিডিঅ'টো যদি ভাল লাগি থাকে তেতিয়াহ'লে লাইক কৰিব আৰু তলত যাই ছাবস্ক্ৰাইব বটনটো আপোনালোকৰ ইচ্ছা কৰিলে মাৰিব ইচ্ছা নকৰিলে নামাৰিব নকওঁ আৰু সিমান বাই বাই এইখিনিতে আৰু নতুন ভিডিঅ'ৰ কাৰণে আহি থাকিম মই আপোনালোকৰ আগত বাই বাই